কি হল মই জকাৰ মই জকাৰ তোৰ খানদানত আছে মোৰ নিচিনা চেলিব্ৰিটি মানুহ ফিটা কটা এ বাকলি খানদানত ধৰি কথা নকব কৈ দিলো মাইলুং চাঁদনী চাঁদ से होती है सितारों से नहीं वाह तो दिल अच्छा पिछत दिव्य चांदनी चांद से होती है सितारों से नहीं उद्बुधन उद्बुधक से होता है शिंगी माছ से नहीं কি হৈছে ছাৰ কি দেখো নহয় কি আপুনি ৰখি দিছে কিয় কওক পিছৰখিনি মোক এখন জেলেপি দোকানত ফিটা কাটিবলৈ মাতিছে তাই মোক জকাৰ বুলি কৈছে ছাৰ এই মানুহডালে মোক খানদানত ধৰি কথা কৈছে মোৰ খানদান গাহৰি পালনত 1 নম্বৰ সেইকাৰণে তই গাহৰি পোৱালিটো ছাৰ মই কি গাহৰিজনীৰ নিচিনা নেকি নহয় ৰ'বাচোন ৰ'বা যাওক বাহিৰত লাগোঁ দিয়া বলক তাই ইয়াতে থাকিব আপুনি যাওক এখন হেৰ বুলুং দাইটি চুই দিলে শিঙি মাছে চাহকাপ এই চাহকাপৰ কাৰণে তোমাক মই জীৱনত এৰিব নোৱাৰিম মনে কলিজা হয় নেকি মানে তুমি যেতিয়া চাহকাপ বনোৱা যেতিয়া গাখীৰটো ঢালা উতলি আহে যে তেতিয়া মানে তুমি কি হ'ব ইমান প্ৰশংসা নকৰিলেও হ'ব দে এনে গাখীৰটো কি উইচ কৰিছা মই যি পাওঁ তাকে দিওঁ মোৰ যে বৌ দোকানৰ আছে প্ৰদীপ দা পাণ দোকানী প্ৰদীপ সি লৈ আহিলে নহয় কি লৈ আহিলে কাকলি কি কথা কবলৈ আহিছ তাৰ দুটা ল'ৰা-ছোৱালী আছে আকৌ বিয়া পাতিলে ছোৱালী নহয় নতুনকে গৰু এজনী আনিছে নামটো কাকলি ৰাখিছে মইনা কলিজা কি গাখীৰ ওলাই হে কি ক সিদিনাখন গাখীৰত পানী মিলাই আছে মই তাক সুধিছো সি কৈছে খিয়াবই নোৱাৰি ইমান আঠা গাখীৰ ওলাইছে একে পানী মিলাইহে পাতল কৰিছে মূৰ্খটো এইটো সেয়া গাখীৰত পানী মিলাই ভেজাল কৰি ৰাইজক দিছিব এতিয়া ভেজালহে কৰিছে হলেও গৰু এজনী ব্যৱহাৰ ভাল আই তোকনো ইমান ভাল ব্যৱহাৰ কৰিলে নে কি প্ৰদীপ দাস যে সিদিনা সুধিছো 1 কেজিকে গাখীৰ কিন্তু আমাৰ মইনা কলিজাক লাগিব প্ৰদীপ দাই একো উত্তৰে নিদিছে গৰুজনীয়ে কি খলাগিছে হ'ব এইটো